বিধানসভা নিৰ্বাচন সমাগত তিতাবৰৰ বৰঘোলাত বিজেপিৰ বিশাল সাংগঠনিক সভা। বিধানসভা নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ব্যাপক শক্তি প্ৰদৰ্শন কৰিছে বিজেপিয়ে। এইবেলি বিজেপিয়ে 100+ লক্ষ্য নিৰ্ধাৰণ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছে। সেইমতে প্ৰতিটো সমষ্টিতে বিজেপিয়ে নিৰ্বাচনী তৎপৰতা জোৰদাৰ কৰি তুলিছে। এই ক্ষেত্ৰত তিতাবৰো পিছ পৰি থকা নাই। তিতাবৰৰ বৰঘোলাত বিজেপিয়ে আয়োজন কৰে এখন বিশাল সাংগঠনিক সভা। সভাত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে তিতাবৰ সমষ্টিটো প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনপ্ৰিয় জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰয়াত তৰুণ গগৈ প্ৰতিনিধিত্ব কৰিছিল। তৰুণ গগৈ অৱৰ্তমানত তিতাবৰ কংগ্ৰেছ শূন্য বুলি মন্তব্য কৰে ৰঞ্জিত দাসে। এইবাৰ বিজেপিৰ 100+ নিশ্চিত বুলিও দাবী কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। লগতে তেওঁ কয় যে এজিপি বা ৰাইজৰ দলে বিজেপিৰ লক্ষ্যত কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে। ৰঞ্জিত দাসৰ উপৰি উক্ত দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে সাংসদ তপন গগৈকে ধৰি আন কেইবাজনো শীৰ্ষ নেতাই। আমি অসমবাসী ৰাইজৰ আশীৰ্বাদৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ গতিশীলতাৰ বাবে আৰু আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি সফলতা, সেই সফলতাৰ আধাৰত নিশ্চিত ৰূপত আমি ভাৰতীয় জনতা পাৰ্টি প্লাছ = 100+ আমি পোৱাৰ পিনে স্পৰ্শ কৰাৰ পিনে আমি গৈ আছোঁ। মই তিতাবৰবাসী ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া ইয়াতে প্ৰতিনিধিত্ব কৰিছিলে, সেই সময়ত বহু মানুহে তেওঁৰ মুখলৈ চাই পেলাই ভোট প্ৰদান ভাৰতীয় জনতা পাৰ্টীক কৰা নাছিলে। তেওঁলোকে বহুত তেনেকুৱা ব্যক্তিও পাইছোঁ, তেওঁলোকে হয়তো কংগ্ৰেছ নকৰে, কিন্তু মাননীয় তৰুণ গগৈ ডাঙৰীয়াক ভোট প্ৰদান কৰিছিলে। এইবাৰ যিহেতু তেওঁৰ যিহেতু নাই, গতিকে তেওঁ নাই যিহেতু, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক যাতে তিতাবৰবাসী ৰাইজে যাতে জয়যুক্ত কৰায়, কাৰণ তিতাবৰত বহু ধৰণৰ সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধান কৰিবলগীয়া হ'লে তিতাবৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এজন নিৰ্বাচিত হোৱাটো নিতান্ত প্ৰয়োজন। গতিকে তিতাবৰ ৰাইজক সন্মান জনাই পেলাই আহ্বান জনাইছোঁ যাতে সকলোৱে দল মত নিৰ্বিশেষে কোনো ধৰণৰ একৰজা পলিটিক্স সকলোৱে যাতে ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক জয়যুক্ত কৰায়, যাতে আমাৰ অসমৰ বিধানসভাৰ যাতে এগৰাকী সবল যাতে অংশীদাৰ হ'ব পাৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। মই যিহেতু আপোনালোকৰ সন্মুখত হিচাপ দাঙি ধৰিছোঁ, 103খন যিহেতু আমি পোৱাৰ যি আমাৰ পৰিকল্পনা, আৰু বাকী এইটোৱে কৈছোঁ মই যে 22ৰ পৰা 23 সীমাবদ্ধ কৰিব লাগিব আমি UDF আৰু কংগ্ৰেছক জাতিটোৰ স্বাৰ্থত। গতিকে মই যিহেতু হিচাপটো দিলোঁ ভাৰতীয় জনতা পাৰ্টি প্লাছ আৰু UDF কংগ্ৰেছক, তো তাততো এটা বাকী নাথাকিলে। গতিকে মই এইটো নিশ্চিত যে নতুন ৰাজনৈতিক দলে এটাও আসন নাপাব, হয়তো কিছু ভোট তেওঁলোকে নিব পাৰিব, 2-4 হাজাৰ ভোট নিব পাৰিব। আৰু যিহেতু আগন্তুক দিনত আমি দেখিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টি ইমান বছৰে সংগঠন কৰাৰ ফলস্বৰূপে আজি আমি চৰকাৰ গঠন কৰিছোঁ। গতিকে হঠাতে জন্ম হোৱা ৰাজনৈতিক দল এটাই বিধায়ক পোৱাটো সম্ভাৱনা নাই। গতিকে তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ, আগন্তুক দিনত সংগঠন কৰক। তেওঁলোকে মানুহৰ মাজত যিমানে আৱেগৰ সৃষ্টি নকৰক কিয়, অসমৰ মানুহে এতিয়া আৱেগক পৰিহাৰ কৰি পেলাই যুক্তি আৰু বিবেকৰ আধাৰত ভোটদান কৰাৰ কাৰণে আমি গ্ৰাম্যাঞ্চলত আমি প্ৰথম স্থানত আছিলোঁ পঞ্চায়তৰ নিৰ্বাচনত, ঠিক তেনেকুৱা লোকসভা নিৰ্বাচনতো আমি 9টাকৈ আসন জয়লাভ কৰিব সক্ষম হৈছিলোঁ। আৰু আগন্তুক দিনতো আমি 100টা সিট স্পৰ্শ কৰি পেলাই নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। ইয়াত সৰু সুৰা নতুনকৈ যিসকল ৰাজনৈতিক দল খুলিছে। নিউজ ডেস্ক, ৰেড ৰিভাৰ টাইমছ আছাম।